যেতিয়া মূৰ ধুব তেতিয়া শ্যাম্পুৰ লগত মাত্ৰ দুবিধ সামগ্ৰী মিহলি কৰক আৰু আপোনালোকে দেখিব এনেদৰে মূৰ ধুলে আপোনালোকৰ চুলিখিনি চাইন হৈ গৈছে, চুলিৰ পৰা ডেন্ড্ৰাফ নোহোৱা হৈছে আৰু চুলিবোৰ নেচাৰেল ব্লেক হৈ গৈছে। তেতিয়াহ'লে ফ্ৰেণ্ড এই দুবিধ সামগ্ৰী কি মিহলি কৰিলোঁ আহক চাই লওক। কিন্তু তাৰ আগতে ফ্ৰেণ্ড মোৰ চেনেল জিন্টি ক্ৰিয়েটিভিটিলৈ আপোনালোক সকলোকে ৱেলকাম জনালোঁ। ফ্ৰেণ্ড এই ৰেমেডিটো বনোৱাৰ বাবে মই ইয়াত দুবিধ সামগ্ৰী ইউজ কৰিছোঁ আৰু আপোনালোকে দেখিব পাৰিছে এই দুবিধ সামগ্ৰী কি। ফাৰ্ষ্ট হৈছে চাহপাতে আমাৰ চুলিখিনিক নেচাৰেলভাৱে ব্লেক কৰাত সহায় কৰে আৰু লগতে চাহপাত লগালে আমাৰ চুলিখিনি চাইন হয়, দীঘল ঘনা লম্বা আদি কৰাটো চাহপাত খুব বেনিফিচিয়েল হয় আৰু চুলিখিনিৰ পৰা ডেন্ড্ৰাফ নাইকিয়া কৰাত চাহপাত খুব বেনিফিচিয়েল হয়। আৰু মই ছেকেণ্ড ইউজ কৰিছোঁ নেমুৰ ৰস। নেমু আপোনালোকে জানেই নেমু স্কিন হেয়াৰ সকলোৰে বাবে খুব বেনিফিচিয়েল হয়। নেমু লগালে আমাৰ চুলিৰ যি খুজুতি হয় তাক নাইকিয়া কৰাত নেমু খুব বেনিফিচিয়েল হয়। নেমুৱে আমাৰ চুলিৰ ডেন্ড্ৰাফ নাইকিয়া কৰাত খুব বেনিফিচিয়েল হয়। নেমু লগালে আমাৰ চুলিখিনিক চিল্কি কৰি তোলে, স্মুথ কৰি তোলে আৰু লম্বা ঘনা কৰি তোলে। তেতিয়াহ'লে ফ্ৰেণ্ড এই ৰেমেডি তুমি কেনেদৰে বনালোঁ তাক চাই লওঁ। কিন্তু তাৰ আগত ফ্ৰেণ্ড যদি মোৰ ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব। ফাৰ্ষ্ট মই গেছত এটা চচপেন বহাই দিলোঁ আৰু ইয়াত মই এগিলাচ পানী দি দিম আৰু এতিয়াই মই ইয়াত 2 চামুচ চাহপাত মিহলি কৰি দিম। এয়া চাওক মই 2 চামুচ চাহপাত দি দিলোঁ আৰু এই চাহপাতখিনি আমি ভালদৰে উতলাই ল'ম। এয়া চাওক চাহপাতখিনি উতলিব ধৰিছে আৰু উতলি যেতিয়া এগিলাচৰ 4 ভাগৰ এভাগ পানী ৰৈ যাব তেতিয়া মই গেছটো অফ কৰি দিম। এয়া চাওক আমাৰ 4 ভাগৰ এভাগ পানী ৰৈ গ'ল, আমাৰ চাহপাতৰ পানীখিনি হৈ গ'ল। এতিয়া মই এটা মগ লৈছোঁ আৰু এই মগত মই বনাই লোৱা চাহপাতৰ পানীখিনি চেকি ল'ম। আপোনালোকেও এনেদৰে পানীখিনি চেকি ল'ব। ফ্ৰেণ্ড চাহপাতৰ পানীৰে যদি মূৰ ধোৱা নাই নিশ্চয় মূৰ ধুই চাব আৰু আপোনালোকে নিশ্চয় দেখা পাব আপোনালোকৰ হেয়াৰৰ ৰিজাল্ট। ই নেচাৰেল স্পাৰো কাম কৰে। এয়া চাওক চাহপাতৰ পানীখিনি। এতিয়া মই এই চাহপাতৰ পানীখিনিত মিহলি কৰিম নেমুৰ ৰস। এয়া চাওক মই নেমু ৰস মিহলি কৰিম। বাছ 1 চামুচমান নেমু ৰস মিহলি কৰিলে হৈ যাব। এনেদৰে নেমু ৰসখিনি মই চাহপাতৰ পানীখিনিৰ লগত মিহলি কৰি ল'লোঁ। ফ্ৰেণ্ড যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক এটা কৰি দিব আৰু যদি চেনেলত ফাৰ্ষ্ট টাইম আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো হিট কৰি দিব যাতে মোৰ নতুন ভিডিঅ' আহিলে আপোনালোকে ন'টিফিকেশ্যনটো পায়। এতিয়া মই এই নেমু আৰু চাহপাতৰ পানীখিনিৰ লগত শ্বেম্পু মিহলি কৰিম। এয়া চাওক মই ইয়াত ডভ শ্বেম্পু মিহলি কৰিলোঁ। আপোনালোকে যি শ্বেম্পু ইউজ কৰে সেই শ্বেম্পুৱে মিহলি কৰি এনেদৰে মূৰ ধুব। এয়া চাওক মই ডভ শ্বেম্পু মিহলি কৰি ল'লোঁ। ফ্ৰেণ্ড এনেদৰে আপোনালোকে যেতিয়া মূৰ ধুৱে এনেদৰে চাহপাতৰ পানী আৰু নেমু মিহলি কৰি পেলাই শ্বেম্পুৰ লগত ধুব। আপোনালোকে খুব কম সময়তে ৰিজাল্ট দেখা পাব। চুলিখিনি নেচাৰেলভাৱে ব্লেক হৈ গৈছে, চুলিখিনিত চিল্কি চাইন হৈ গৈছে, চুলিখিনিৰ পৰা ডেন্ড্ৰাফ নহৈছে আৰু চুলিখিনি নেচাৰেল ষ্ট্ৰেইট হৈ গৈছে। তেতিয়াহ'লে ফ্ৰেণ্ড আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰোঁ আৰু এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাত আজিৰ এই ভিডিঅ'টো মই ইয়াতে সামৰণি